আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে তৃতীয় দিন অৰ্থাৎ অন্তিম দিন আমাৰ ভাগৱত পাঠ আৰু পৰ্যালোচনাৰ। নামঘৰলৈ এতিয়া ওলাই ল'লোঁ, যাবলৈ ওলাইছোঁ। আপোনালোকক যিমানখিনি পাৰোঁ দেখাম, ভিডিঅ'টো চাব। গোপক সম্বুধি কৃষ্ণে বনাৱন্ত গুণ হে সখী শুনিও বাপ সমস্ত পৰিচালনা সমিতি তথা উদযাপন সমিতিৰ শ্ৰদ্ধাৰ সভাপতি বাপ, শ্ৰদ্ধাৰ সম্পাদক বাপ প্ৰমুখে, সমূহ কৰ্মকৰ্তা বাপ বান্ধৱ আই মাতৃ। এই ৰকমে ব্ৰাহ্মণীসকলে মূল অলংকাৰকে আদি কৰি বাকী সাজ সজ্জা বস্ত্ৰ পৰিধান যেনেকে কৰিব লাগে আবুৰ হৈ ব্ৰাহ্মণীসকল তেনেকে থাকে। আমাৰ ফালে ভকত এজন গলে যাওকচোন, আপুনি যাক, মই দেৰিকে গৈ আছো, কিয় জানে? এই জামাটো পিন্ধি থাকে। যিমানে শুনিব সিমানে আপোনাৰ মনৰ আনন্দ। এইটো লোৱা, এইটো সিন্ধিয়া বারম্বার অবতার হে উপকার সাধিক্রিয়া করিয়া প্রচুর ঈশ্বর মানিব হবে শ্রবণ কীর্তনে এই চিন্তি বৈকুণ্ঠ গৈলা নাৰায়ণ উঠাই দিলো বুলি ক'লে, তেতিয়াহে আহিবলৈ লৈছে। বস্তু নাই গৈ আছে গেটত আপোনাক ধৰিব নাই কি বুলি কব? টিকেটটো সংগ্ৰহ কৰা নাই, নাটকখন চাব পাৰিবনে বাৰু? সেই কৃষ্ণৰ কৃপা পাবলৈ হ'লেও আপুনি আগতীয়াকৈ টিকেটটো বুকিং কৰিব লাগিব। সেইটো টিকেট কি? ভকতসকলে যে তাৰ কোনো বিধি বিধান আমাক দিয়ে। এতিয়া ইয়াত ভাগৱত হৈছে। আৰু এতিয়া গুণমালা আৰম্ভ হৈছে। হরি রাম
ভাগৱত পাঠ আৰু গুণমালা শেষ হ'ল আৰু এতিয়া আমাৰ গাঁৱলৈ আমন্ত্ৰণ কৰি অনা কমলা গগৈ দিহানাম ভিডিঅ'টো শেষলৈকে চাই যাব।